মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ লগত পৰিৱেশৰ অসমৰ সংস্কৃতি পাঠটোৰ অসমীয়া সংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰিবলৈ লৈছোঁ। অসমীয়া সংস্কৃতি বুলিলে পোনপ্ৰথমে আমাৰ মনলৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা আহে। তেখেতৰ বহুমূলীয়া অৱদানেৰে অসমীয়া সংস্কৃতি যথেষ্ট চহকী আৰু টনকিয়াল কৰি থৈ গৈছে। অসমীয়া সংস্কৃতিৰ প্ৰধান উপাদান হৈছে সাজপাৰ। অসমত যিহেতু নানান জাতি জনজাতিৰ লোকে বাস কৰে, গতিকে বিভিন্ন জাতি জনজাতিৰ লোকসকলে তেওঁলোকৰ নিজা নিজা সাজবোৰ পৰিধান কৰে। অসমত প্ৰচলিত কিছুমান সাজপাৰ এনেধৰণৰ: ৰিহা, চাদৰ মেখেলা, ধুতি, চেলেং, পিৰন, দখনা, টঙালি, ফাগা, ৰিগু ৰিজাম্ফাই, পিনি আদি। অসমীয়া সংস্কৃতিৰ আন এটা লেখত ল'বলগীয়া উপাদান হৈছে আ-অলংকাৰ। অতীজৰ পৰা অসমত বিভিন্ন ধুনীয়া আৰু থলুৱা আ-অলংকাৰৰ প্ৰচলন হৈ আহিছে। তোমালোকে ছবিখনত কিছুমান থলুৱা আ-অলংকাৰ দেখা পাইছা নহয়নে? অসমত প্ৰচলিত আ-অলংকাৰ কিছুমানৰ নাম হৈছে কেৰু, জোনবিৰি, ঢোলবিৰি, গামখাৰু, লোকাপাৰ, খোপাফুল, কাণফুলি, গলপতা, আঙুঠি, থুৰিয়া, দুগদুগী, নাকফুল আদি। উৎসৱ হৈছে অসমীয়া সংস্কৃতিৰ আন এটা লেখত ল'বলগীয়া উপাদান। আমি জানো যে বিহু হৈছে অসমৰ জাতীয় উৎসৱ। বিহুৰ লগতে অসমত বাস কৰা বিভিন্ন জাতি জনজাতিৰ লোকসকলে তেওঁলোকৰ নিজা নিজা উৎসৱ পাৰ্বণসমূহ উলহ মালহেৰে পালন কৰে। বিহুৰ উপৰিও অসমত পালন কৰা কিছুমান উৎসৱ হৈছে বৈশাগু, খেৰাই পূজা, আলি আই লৃগাং, বৈশাগীত, হানিগাবৰা আদি। অসমীয়া সংস্কৃতিৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈছে বাদ্যযন্ত্ৰ। অসমত প্ৰচলিত কিছুমান থলুৱা বাদ্যযন্ত্ৰ হৈছে ঢোল, পেঁপা, গগনা, টকা, চিফুং, সুতুলি, খোল, তাল, দোতাৰা, বাঁহী, শিঙা, বীণ, টোকাৰী আদি। গীত নৃত্য হৈছে অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ উপাদান। বিভিন্ন জাতি জনজাতিৰ বাস কৰা অসমখন গীত নৃত্যৰে অতি চহকী। বিভিন্ন জাতি জনজাতিৰ লোকসকলে তেওঁলোকৰ গীত নৃত্যসমূহ সুন্দৰকৈ প্ৰদৰ্শন কৰা দেখা যায়। কিছুমান গীত নৃত্য এনেধৰণৰ: বিহুগীত, বৰগীত, জিকিৰ, লোকগীত, দেউৰী নৃত্য, ঝুমুৰ নৃত্য, খেৰাই নৃত্য আদি। এতিয়া আহিছোঁ অসমীয়া সংস্কৃতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান খাদ্যলৈ। অসমত যিহেতু প্ৰধানকৈ ধান উৎপাদন হয়, গতিকে অসমীয়া মানুহৰ প্ৰধান খাদ্য হৈছে ভাত। তাৰোপৰি চাউলৰ পৰা তৈয়াৰ কৰা বিভিন্ন ধৰণৰ খাদ্য অসমীয়া মানুহে গ্ৰহণ কৰে। ভাতৰ উপৰি অসমত প্ৰচলিত আন কিছুমান খাদ্য হৈছে চিৰা, মুড়ি, হুৰুম, আখৈ, সান্দহ, তিল পিঠা, ঘিলা পিঠা আদি। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে আজি অসমীয়া সংস্কৃতিৰ উপাদানসমূহৰ বিষয়ে চমুকৈ গম পালা নহয়নে? তোমালোকৰ ভিডিঅ'টো কেনে লাগিল জনাবাচোন। তোমালোকক মই পুনৰ আন এটা ভিডিঅ'ৰ সৈতে লগ পাম দেই।